নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা চিজনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই। আজি ভিডিঅ'টো বনোৱা কাৰণটো হৈছে আজি আমাৰ ঘৰত এখন হকাম আয়োজন কৰিছোঁ। আপোনালোকে থাম্বনেইল চাই হয়তো গম পাইছেই কি কাৰণে ভিডিঅ'টো বনোৱা হৈছে, গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব বুলি আশা থাকিল। এজন এজনকৈ সকলোবোৰ ভকত বৈষ্ণৱ আহি আমাৰ ঘৰত উপস্থিত হ'লহি আৰু ময়ো পৰম্পৰাগত নিয়ম অনুসৰি সেই নিয়ম পালন কৰিবলৈ ল'লোঁ। সকলোৱে জানেই চাগে সেই নিয়ম পালন কৰিও আহিছে, পৰম্পৰাগত নিয়ম। তথাপিও মই এনেই মন গ'ল ভিডিঅ'টো বনাবলৈ। দেখিছেই নহয় গাইজ, গোটেইকেইজন ভকতে নিজৰ নিজৰ কাম কৰি লাহেকৈ নিজৰ স্থানত বহিবগৈ। সকলোবোৰ কাম ক্লিয়াৰ হোৱাৰ পাছত ভাগৱত পাঠ ল'বলৈ আৰম্ভ কৰিব। গতিকে চাই থাকক মোৰ ভিডিঅ'টি। ইফালে ভাগৱত পাঠ কৰি আছে আৰু আনফালে আমি সকলোৱে ভকত বৈষ্ণৱক খুৱাবলৈ কিছুমান আহাৰ তৈয়াৰ কৰিছোঁ। আৰু সকলোৱে আহাৰ গ্ৰহণ কৰাৰ পাছত আমাৰ ঘৰৰ আইতা বৰমাহঁত সকলোবোৰ আহিল আৰু সকলোকে খুৱাই বুৱাই আজৰি কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।